এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ সকলোৰে ভাল। আজি এফালে আহিছোঁ ফুৰিবলৈ আৰু ক'ত আহিছোঁ কি কৰিছোঁ আপোনালোকক জনাম গোটেইখিনি, গতিকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। ওলাই মেলি আহি আধা বাট পালোহি আৰু আধা বাট পোৱাৰ পিছতহে তেওঁলোকৰ ভোক লাগিছে বোলে, সখীহঁতৰ ভোক লাগিছে, কাৰণ তেওঁলোকে ঘৰত তেনেকৈ একো খাই নাহিলে আৰু সেইটো কাৰণে আহি পেলাই আমি লংকা পাওঁতে তেওঁলোকে খাই ল'লে পৰঠা আৰু মই চিম্পল গোলা এটাহে খালোঁ, কাৰণ আমি ঘৰত ৰুটি খাই যোৱা হৈছিলে, গতিকে ইমান ভোকো লগা হোৱা নাই। গতিকে তেওঁলোকৰ কাৰণে খোৱা হ'ল আৰু কাৰণ তেওঁলোকে অকলে অকলে খাবলৈ ভাবিছে। আৰু ৰাস্তাটো দেখিছেনে, ইমান ধুনীয়া এটা পৰিৱেশ, ইফালে সিফালে গছ আৰু উমৰাংচুৰ ৰাস্তাটো মই আজি প্ৰথমবাৰ দেখিছোঁ। চিলিণ্ডাৰ আনিবলৈ পাহৰিলে খৈ বুটলি আছে ৰাস্তাই। আৰু ডাঙৰ এটা ঘটনা হৈ গ'ল, গোটেইখিনি চিলিণ্ডাৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু সখীয়েকে লোৱাৰ কথা আছিলে, গতিকে আধা বাট মানে কি আৰু পামহি আৰু বেছি দূৰ নাছিলে, তেনেকুৱাতে মনত পৰিল যে গাড়ীত চিলিণ্ডাৰ নাহিলে। চিলিণ্ডাৰ নাহাৰ কাৰণে আৰু দেখিছে আমি আহি পালোহি ডিমা হাছাও, উমৰাংচো পালোহি আৰু এইফালে তেতিয়া মনত পৰিছে যে গাড়ীত চিলিণ্ডাৰ নাহিলে, এতিয়া কি হ'ব, এতিয়া কেনেকৈ বনাম, কাৰণ মাছ মাংসৰ পৰা আদি কৰি গোটেইখিনি লোৱা হৈ গ'ল, বজাৰ পাতি কৰা হৈ গ'ল। আৰু তাত তেনেকুৱা খাবলৈ কোনো ৰেষ্টুৰেণ্ট বা ৰিজৰ্ট তেনেকুৱা কোনো নাছিলেই তাত, সেইটো কাৰণে আমি এতিয়া চিলিণ্ডাৰ ব্যৱস্থা কৰিব লগা হৈছে। আমি আহি পালোহি ডিমা হাছাও আৰু পাই মেলি এতিয়া দুখানি খুৱাই মেলি লৈছোঁ। এতিয়া ভাবিছোঁ কি এইটো গোটেইখিনি আপোনালোকক দেখাম। এতিয়া বৰ্তমান খাই বৈ লওঁ, গোখানি খুৱাই মেলি লৈছোঁ, তাৰপিছত মই গোটেইখিনি দেখাম, হয়নে নহয়? হয়নে নহয় কৈ দিয়া। এতিয়া বনাই কৰি খোৱাৰ সুবিধা কৰি আনিছোঁ। আৰু চিলিণ্ডাৰটো কি হ'ল, সখীয়েকক আনিবলৈ দিয়া হৈছিলে, কিন্তু চিলিণ্ডাৰ নাহিলে, পাহৰিলে, গতিকে এতিয়া খৰিতে বনাব লাগিব। কেনেকৈ বনাওঁ তাকে জেগা বৰ্তমান ৰাখিছেই, গতিকে জেগাখিনি গোটেইখিনি দেখাওঁ আপোনালোকক, চাই থাকিব। আমি প্ৰথমবাৰ আহিছোঁ আৰু এতিয়া বনোৱা কৰাত লাগোঁগৈ, বৰ্তমান খাই লওঁগৈ কিবা এটা, ভোক লাগিছে, এতিয়া প্ৰায় 12টা বাজি গ'ল। এইফালে বনোৱাৰ বস্তু যোগাৰ নি আছে, গছজোপা তললৈ দেখিছে, আৰু এয়া সখীয়েকৰ বিলাই, কাৰণ তেওঁ চিলিণ্ডাৰ নিনিয়াৰ কাৰণে দেখিছে খৰিৰ ৰাস্তাত বুটলি মানে গছৰ ডাল পৰি থকা, আৰু তেনেকৈ ইফালে সিফালে দোকানত সুধি কৰি তেনেকৈ গছৰ ডাল অনা হৈছে। তেওঁ মানে বনোৱাটো আমিয়ে বনাবগৈ লাগিব, কাৰণ তেওঁলোকে নবনায়, গতিকে এতিয়া বনাবলৈ গোটেইখিনি যা যোগাৰ কৰিছোঁ, আৰু অলপ চাগে কষ্টও হ'ব, কাৰণ ইয়াত তেনেকৈ বনোৱা প্ৰথমবাৰ আহিছোঁ, নাজানো ইমান ভাল তাতে আমি চিলিণ্ডাৰ লৈ গৈ বনাই কৰি কিন্তু এয়াই হ'ল আৰু অৱস্থা। আৰু বেলেগেও বনাই আছে তেনেকৈ, কিন্তু আমি এতিয়া এইফালে বনাইছোঁ ভাত, আৰু বেছি আইটেম কৰা নাই, আৰু প্ৰথম আমি ব্ৰেড আৰু জুচ তেনেকৈ খাই ল'লোঁ, ভোকো লাগি গৈছেগৈ, কাৰণ 3.5 ঘণ্টাৰ লাগে। আৰু এইফালে সখীয়েকে লৈ গৈছিলে চাউণ্ড ছিষ্টেমৰ বক্স এটাও লৈ গৈছিলে, কাৰণ তাতে লগাই কৰি ফূৰ্তি কৰিম বুলি, কাৰণ মই কপিৰাইট লাগিব পাৰে, সেইটো কাৰণে মই মিউট কৰি দিছোঁ। আৰু এইফালে দেখিছে ইমান ধুনীয়া পৰিৱেশ, ইয়াতো যে ইমান ধুনীয়া এটা পৰিৱেশ আছে বুলি কোনে ক'ব, একদম ধুনীয়া, মানে বহুত ভাল লাগিলে গৈ। বহুত কষ্টৰে ভাত পানী বনোৱা হ'ল, কি হ'ল কেনেকুৱা হৈছে নাজানো, আৰু বনাইছোঁ আৰু, কাৰণ মছলা পাতিও তেওঁ মানে একোখিনি সুবিধা নিয়াই হোৱা নাছিলে, তেনেকৈয়ে এনেকৈ ভাতকেইটা খোৱা হ'ল, এওঁ ভাত খালে, আমিও খাই ল'লোঁ। খোৱাৰ পিছতে ভাবিছোঁ আমি এতিয়া জেগা চাম, কাৰণ এওঁলোক অকণ ঘূৰিয়ে ফুৰিছে, কিন্তু আমিতো বনোৱাতে ব্যস্ত হৈ গ'লোঁ, সেইটো কাৰণে এতিয়া অলপ খাই মেলি লৈ অকণ ঘূৰিম। এইফালেও আছে এইটো প্লেচ, আৰু সিফালে অলপ ডিফাৰেঞ্চত সিফালেও আছে এটা প্লেচ, গতিকে আপোনালোকক দেখাম গোটেইখিনি কেনেকুৱা লাগিছে, আৰু আপোনালোকো যাব। কিন্তু ইমান ওচৰতে আমাৰ ইমান ধুনীয়া এটা প্লেচ থকাৰ পিছত আমি বাহিৰলৈ যাব দৰকাৰ নাই, গতিকে কম খৰচতে আমি এনেকৈ ওচৰতে অকণমান ফুৰিবলৈ যাবলৈ মন গ'লে আমি যাব পাৰোঁ, কাৰণ ঘৰৰ ভিতৰতে কিমান সোমাই থাকিব, মনটো অকণ ভাল লাগিব লাগে, নহয় জানো? টকাই সকলো নহয়, গতিকে
বেছি খৰচো নহয় আমিতো নগাঁৱৰ পৰা গৈছোঁ যোৱাত বেছি খৰচ হোৱা নাই গতিকে আপোনালোকো যাব বহুত ধুনীয়া এটা পৰিৱেশ বোলে মোবাইলতহে কেমেৰাতহে এনেকুৱা লাগিছে সেইটো নহয় সঁচাই বহুত ধুনীয়া আৰু ৰিয়েলতো বহুত ধুনীয়া হয় গ'লে আপোনালোকে গম পাব দেখিছে ইমান ধুনীয়া আৰু এইবিলাক বুটিঙৰ কাৰণে সখীখন বুটিঙত উঠিম বুলি কৈছিলে কিন্তু কি হয় জানেনে তাত মানে 7জন মানে সিট কেপাচিটি 7জন লাগিব তেতিয়াহে মানে বুটিং কৰিব পাৰিব কিন্তু আমি আকৌ এওঁ আৰু মই আকৌ বুটিং নকৰোঁ কাৰণ মোৰ বিৰাট ভয় লাগে মোৰ পানী হওক তেনেকুৱা ধৰণৰ কিছুমান বস্তুলৈ মোৰ বিৰাট ভয় লাগে কাৰণ সখীহঁতে কৰিব তেওঁলোক গৈ আছে যে পাৰ মেম্বাৰ টিকেট কিমান তাকে সুধিম বুলি গৈছে গতিকে চাওঁচোন বা উঠিব পাৰে নে নোৱাৰে কাৰণ আমি দুটা একেবাৰে নুঠোঁ এওঁ নুঠে মই সিহঁতে বুটিং কৰিব এতিয়া আমি নকৰোঁ দেই ভয় লাগেনে গোখানি এই বুটিঙত সোধা হৈ গ'ল 250কে লাগে বুটিঙত আৰু যিখন ছিংগল বুট দেখিছে ছিংগল যিখন বুট আৰু এইখনতো 250কে লাগে আৰু ছিংগল বুটখনত বেছি লাগিব সেইটো কাৰণে এওঁলোক এতিয়া মানে কি পাৰ মেম্বাৰ্ছ লাগিব আৰু এইখনত 600কে লাগে দেই এইখন যিখন ছিংগল দেখিছে এইখনত 600কে লাগে এজনকে উঠিব পাৰিব এইখনতো উঠা নহ'ব বাৰু মোৰতো বহুত ভয় লাগে গতিকে সখীখন উঠিবৰ কাৰণে এতিয়া তেনেকৈ 6জন 7জন তেনেকৈ ফেমিলি আহে উঠি গুচি যায় কিন্তু আমি তেনেকৈ উঠিব পৰা নাই এওঁ মানে দুটা টিকেট বুক কৰি থৈছে আমালৈকো বুক কৰিছে কিন্তু আমি নুঠোঁ সেইটো কাৰণে তেওঁলোকে মানে কি হ'ল উঠিবই নাপালে সিহঁতৰ বহুত আশা আছিলে উঠিবলৈ আৰু এইফালে দেখিছে গোসানীকো অকণমান ইফাল সিফাল কৰি লৈ ফুৰিছে আৰু তেনেকৈ ফেমিলি আহে বুটিং কৰে তেনেকৈ 6জন 7জন মিলিয়ে মানে বুটিংটো শেষ হৈ যায় আৰু ইমান ধুনীয়া লাগিছে আমি অলপ পাৰতে এনেকৈ বহি গোটেই সৌন্দৰ্যখন উপভোগ কৰিলোঁ ভাত পানী খোৱাৰ পিছতে চাই মেলি লৈছোঁ আৰু এনেকৈ বুটিং কৰি থাকিলে চায়ো বহুত ভাল লাগে আমনি নালাগিল মানে পৰিৱেশটো চাই এনেকৈ হ'লে মানে কি হয় জানে ঘৰতে বনাই কৰি লৈ যাব লাগে হট কেছত তেতিয়া খাই মেলি জেগা চাবলৈ সুবিধা হয় কিন্তু তাত বনাই কৰি খোৱা আৰু তাৰপিছত জেগা চোৱা মানে সেইখিনি এনাৰ্জিটো নাথাকেগৈ গতিকে নেক্সট বাৰ তেনেকৈ যাবলৈ হ'লে তেনেকৈ ঘৰতে বনাই কৰি বা তেনেকৈ ভাল তেনেকুৱা ওচৰৰ ৰেষ্টুৰেণ্টো নাই তথাপিতো খাব পাৰি আৰু এটা লোৱা এইটো হেৰি ৰিদ্ধি সিদ্ধি অকণমান গোসানীকো ফুৰাম বুলি অকণ পাৰলৈ লৈ গ'লোঁ তাই অলপ ভয়ে খাইছে তাই যাব খোজা নাই কিন্তু অকণমান বেছি দূৰো নিয়া নাই পানীৰ ওচৰলৈ তাইক নিয়া নাই এনেই অকণমান ধৰি পেলাই তাইও খুব ফূৰ্তি কৰিছে দেই সেইদিনাখন খুব ফূৰ্তি লাগিছে তাই অকণমান তাইকো পাৰলৈ লৈ গ'লোঁ আৰু এইফালে চাওকচোন তাই ইমান ধুনীয়াকৈ খোজকাঢ়ি ফুৰিছে গোটেইখন দেখিছেনে তাইক ধৰিব দিয়া নাই মানে তাই ধৰিবলৈ ধৰিলে মানে নাথাকে কোচত নাথাকে এনেকুৱা তাই মানে ইমানেই ফূৰ্তি পাইছে কি ক'ম আৰু কিন্তু তাই অকণমান ধৰি থওক কি আৰু খোৱা বোৱাটো অকণ টাইম টেবুল হয় মইতো বাৰু গোটেইখিনি লৈ যোৱা হৈছে গৈ পাই তাইক মই খুৱাই দিছোঁ তেনেকৈ বস্তু লগতে লৈ ফুৰা হয় তাইক খোৱা বোৱাৰ কাৰণে সেইখিনি টাইম টেবুল মই কৰিয়ে ৰাখোঁ আৰু এইফালে তেওঁলোক বন্ধু হিচাপে মানে চাইল্ডৰ ফ্ৰেণ্ড হিচাপে এটা ক্লিপ ল'লে ভিডিঅ'ৰ তাৰপিছত আকৌ আমি ছাইডতে আকৌ প্লেচ আছে ছাইডতে আছে আৰু ভাত পানী বনাই খাই এতিয়া আকৌ আমি সিটো পাৰ্টলৈ যাম বুলি ওলাইছোঁ এওঁলোক আহি পোৱাহি নাই আমি বহি আছোঁ গাড়ীতে হয়নে হয় গতিকে সিটো পাৰ্টটো আৰু ধুনীয়া চাই থাকিব হয় এইখিনিও সেই লগতে আছে অকণমান ডিফাৰেঞ্চ কাৰণ প্ৰথম আমি ইয়ালৈকে আহিছিলোঁ তাৰপিছতে আমি বনোৱাৰ সুবিধা নাথাকাৰ কাৰণে আমি তালৈ যাব লগা হ'ল গতিকে এইখিনি ইমান ধুনীয়া এটা পৰিৱেশ আৰু গোলফিল্ড বুলি এইখন জেগাই কয় চাগে মই আগতেও অহা নাই কাৰণ প্ৰথমবাৰ আহিছোঁ ন বহুত ধুনীয়া জেগা হয় আৰু আমি এইখিনি পাওঁতে মানে অকণ 4টা মানে বাজিলে গতিকে ইয়াত আমি বেছি টাইম স্পেণ্ড নকৰিলোঁ কাৰণ অকণ সময় ইয়াত ৰখিলোঁ অলপ পৰিৱেশটো চালোঁ ইয়াৰো পৰিৱেশটো খুবেই ধুনীয়া
অকণমান ঘূৰিলোঁ আৰু মিষ্টাৰটো গাড়ীতে বহি থাকিলে, তেওঁতো চাগে নাযাবই। ইয়াত দেখিছে, ইয়াতো কিবা ষ্টেডিয়ামৰ নিচিনা এখন আছে, কিবা চাগে ফাংচন কিবা কিবি হয়। তুমি নোযোৱা? আমি আহিছোঁ এতিয়া নেক্সট ভিউটোলৈ, আৰু আহি কি পাইছোঁহি। আমি প্ৰথম গৈ সিফালে গ'লোঁ, সিফালে ভাত পানী খাই মেলি আকৌ এইফালে আহিছোঁ। তুমি কিবা এটা ক'বা? তোমাৰ আহি ভাল লাগিছেনে? ভাল লাগিছেনে নাই? ভাল লাগিছে। আৰু এইফালে দেখিছে, ময়ে অকলে আহিলোঁ গোসানীক লৈ, কাৰণ মিষ্টাৰ নাহে বুলি মই গম পাওঁৱেই, কাৰণ তেওঁ অকণমানতে বহুত ভাগৰ লগাৰ কাৰণে, আৰু ড্ৰাইভিং কৰিও আহিছে যিহেতু নেকি, সেইটো কাৰণে ভাগৰো লাগিছে। তেওঁ নাহিলে মই অকণমান চালোঁ এই ওপৰেদি গৈ পেলাই, আৰু ইয়াৰো পৰিৱেশটো খুবেই ধুনীয়া দেখিছেনে। আৰু নাই বুলি ক'লেও সেইদিনাখন ছানডে আছিলে, বহুত মানুহেই আছিলে, আৰু তাত বাৰ্থডে পাৰ্টি কৰা ওচৰৰ মানে আৰু বহুত দূৰৰ পৰা অহা মানুহ আছিলে। আমিওতো গৈ পেলাই নাই বুলি ক'লেও 12টামান বজাত গৈ পাইছোঁগৈ। তাৰপিছত এইখিনি জেগাত আমি প্ৰথম সোমালোঁ, তাৰপিছত দেখিলোঁ বনোৱাৰ কোনো সুবিধা নাইকিয়া কাৰণে কি হ'ল জানেনে, সখীয়েকে চিলিণ্ডাৰ ল'ম বুলি ক'লে, আৰু তেওঁ গোটেইখিনি বজাৰ পাতি খোৱা গোটেই এইটো যে লৈছিলে, কি হ'ল আধা বাট মানে কি আৰু পালোঁহি আমি আহি ডিমা হাছাও। আৰু 10 কিলোমিটাৰমান থাকোঁতেহে তেওঁ মনত পৰিছে যে গাড়ীত চিলিণ্ডাৰ নাহিলে। তো উপায় নাই আৰু, দেখিছে আহি পেলাই খৰি বিচাৰি আহি ভাত বনাব লগা হৈছে, কাৰণ ইয়াত তেনেকৈ খাব লগা একো ৰিজৰ্ট নাই ইয়াত। সেইটো কাৰণে খৰি বিচাৰি ভাত বনাই খাই মেলি লওঁতেতো বহুত দেৰি হৈ গ'ল। এতিয়া আকৌ এইফালে ভিউটো চাবলৈ আহিছোঁ। দেখিছিলে ভাত বনোৱাৰ অৱস্থা কি হৈ গৈছিলে। তেনেকৈ বহুতে বনাই কৰি লৈ আহিছে গাড়ীতে, আৰু আমিও তেনেকৈ লৈ অহা হ'লে ভাল আছিলে, কিন্তু আমি চিলিণ্ডাৰ চব ৰেডি কৰা হৈ গ'ল, কিন্তু অনা নহ'ল। আকৌ তেনেকৈ পানী ড্ৰাম লৈ অহা হৈছে তেওঁ, কিন্তু খালী ড্ৰামটো লৈ আহিছে, আকৌ পানী নাই। গতিকে সেয়াই আৰু, গতিকে চাই থাকোঁচোন ভিউটো কেনেকুৱা লাগে। দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ, কাৰণ এতিয়া 4টা বাজি গ'ল যে, সেইটো কাৰণে মানে অকণ আন্ধাৰ দেখিছে, কিন্তু এনেই পৰিৱেশটো খুবেই ধুনীয়া। মোৰ কিন্তু আহিবলৈ অকণো ইচ্ছা যোৱা নাছিলে, কিন্তু বাধ্যত পৰি আহিলোঁ। আৰু মানে এনেকুৱা জেগালৈ গ'লে আহিব মন নাযায় নহয়নে বাৰু? আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে প্লেচটো। ৰিয়েলিটো বহুত ধুনীয়া, কিন্তু কেমেৰাত ধৰিটো অলপ আন্ধাৰ দেখিছে নহয় জানো? কাৰণ কিয় 4টা বাজিল যে, সেইটো কাৰণে অকণ সন্ধিয়াটো অনুভৱ হৈছে। আৰু গোসানীক লৈ ইমানখিনি খোজকাঢ়ি থকাটো সম্ভৱ নহয়, কাৰণ তাইক এফালে হাতত লৈ, আৰু এইফালে আমি ঘৰৰ ফালে ৰাওনা হ'লে দেখিছে ঘোঁৰা এৰি দিছেহে, মানে সন্ধিয়া আহি ঘৰে পালোঁহি প্ৰায়। ঘৰৰ ফালে আহি আধা বাট পালোঁহি, কাৰণ ৰাতি হৈ গ'ল ঘৰ পাওঁতে। দেখিছে আহি আমি পালোঁহি এতিয়া বৰ্তমান কঠীয়াতলি ব্ৰিজৰ ওপৰত। আপোনালোকে মানে কেনেকুৱা লাগিলে আপোনালোকে জনাব হা, একেবাৰে নেপাহৰিব। কালি আহি পোৱা বহুত দেৰি হৈ গ'ল, প্ৰায় 8টা মানে বাজিলে, আৰু প্লেচটো ইমান ধুনীয়া লাগিছে। চাগে দেখি গম পাইছে ইমান ধুনীয়া প্লেচ আমাৰ ইয়াতে আছে। মানুহে এনেই কিছুমান বহুত দূৰলৈ বিচাৰি যায়, কিন্তু আমাৰ ঘৰৰ কাষে পাৰে ইমান ধুনীয়া প্লেচবিলাক থাকে, কিন্তু আমি বিচাৰি নাপাওঁ। গতিকে কালি গৈ দেখি আহি ইমান ধুনীয়া লাগিছে, তাকে ভাবি আছোঁ যে ইমান ওচৰতে ইমান ধুনীয়া প্লেচ আছে, গতিকে আমি আকৌ শ্বিলং যাওঁ বা বেলেগ ক'ৰবাত যাওঁ। গতিকে আপোনালোককো দেখালোঁ ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে জনাব, আৰু লগতে কমেণ্টো কৰিব। আজিলৈ বাই বাই।